ইউটিউব চেনেল। আজি মই নতুন মানে ইউটিউব চেনেল এটা খুলিছোঁ। তাতে মানে আপোনালোকৰ সদায় ডেইলি ব্লগবোৰ বনাম আৰু আজি দিনটো কি কি কৰিলোঁ, ক'ত গ'লোঁ, কেনেদৰে পাৰ কৰিলোঁ দিনটো, ক'ত ফুৰিব গ'লোঁ, সেইবোৰে দেখাম। আৰু মই আজি মানে নতুনকৈ এই চেনেলটো আৰম্ভ কৰিছোঁ। যদি মোৰ কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে ক্ষমা কৰি দিব আৰু আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব, লাইক কমেণ্ট শ্বেয়াৰ কৰি থাকিব। যিহেতু মানে আজি ব্লগেৰে আৰম্ভ কৰিম আৰু ডেইলি ব্লগবোৰ দিবলৈ মানে চেষ্টা কৰিম। আৰু আপোনালোকে চব মোৰ ভিডিঅ'বোৰ চাই থাকিব আৰু কিবা ভুল হ'লে ক্ষমা কৰি দিব। চাওক, এইটো দেখিছে, এইটো আপোনালোকে এইটো বহুত উৎপত্তি মানে ভিডিঅ' চিডিঅ' কৰা বা ৰিলচ চিলচ বনোৱা দেখিলে বেছিকৈ উৎপাত কৰি থাকে। মানে মোক দেখিব মন নকৰে এইবিলাক বনোৱা, মানে খালি এতিয়া তাক এৰি দিব লাগিব। এতিয়া চাব দেখিলে ন, এতিয়া এৰি দিলোঁ যে সি একেবাৰে ভাল পাই গ'লে আৰু একদম মানে মুক্ত আকাশৰ তলত ঘূৰিব পাৰিছে। আৰু এইটো উৎপত্তিয়াটো দেখিছেনে, কিমান দূৰলৈ আৰু এৰিলে খুব ভাল পায় আৰু একেবাৰে ঘূৰি ফুৰিব আৰু লেটা পেটা হৈ আহিছে গোটেই। আজি হ'ল ইয়াৰ 3 মাহমান হ'ল অনা। ইমান পুটুককৈ ডাঙৰ হৈ গ'ল, ভবাই নাছিলে ডাঙৰ হৈ যাব বুলি। ডাঙৰ হ'লে আৰু মৰম নকৰোঁ আৰু তোক দেই। কেনেকৈ লাগিছে আপোনালোকে জনাব দেই। শুনিছে চাগৈ আপোনালোকে একদম পাগল হৈ গ'লি আৰু সি কিন্তু গাৰ্লফ্ৰেণ্ড পাই আৰু পাগল হৈ গৈছে। চাব দেই, কথা পাতি আছোঁ মই দেখাম। এয়া চাওক, কথা পাতি আছোঁ দেখিছে লেটা পেটা। আকৌ আহি গ'লোঁ। ইয়াকো আজি গা চা ধুই আহিলোঁ। আজি যিহেতু দেওবাৰ হয়, অলপ মই গা চা ধুলোঁ আৰু মাকো অলপ কাম চামান মানে অলপ লাগি দিলোঁ। আৰু আজি যিহেতু দেওবাৰ, পাপাই কিবা কিবি বনাই আছে আৰু দেখাব আপোনালোককো। যিহেতু দেওবাৰ হয়, দেওবাৰটো মানে ইমান পুটুককৈ গুচি যায় ঘৰৰ কাম চাম কৰোঁতে, খানা পিনা বনাওঁতে মানে আৰু উঠাও দেৰি হয় আৰু দিনটো ইমান ছুটি হয়। আৰু দিছে ই কথা ক'ব দিয়া নাই মোক, কামুৰি ফুৰিছে। দিছে ইমান দুষ্ট কৰি থাকে। এতিয়া অলপ পাপাও ভাত চাত বনাই আছে, আপোনালোকক দেখাম আৰু দেই। মাংস তৰকাৰী আৰু কিবা কিবি বনাইছে আৰু চোৱাই নাই, মই পাকঘৰত যোৱাই নাই। এতিয়া দেখাম দেই আপোনালোকে। চানডে স্পেচিয়েল ৰেডি হৈ গ'ল। এইফালে ফ্ৰাই মাছ আৰু এইবোৰ ভাজি দেই, লেবৰা ভাজি টাইপ, আৰু এইবোৰ মাটি দালি আৰু এইফালে মাংস হৈ গ'ল। এয়া মায়ে বাঢ়ি আছে দেই, মই দেখাম বাৰু। আৰু লগতে ময়ো ভাতকেইটা খাই লওঁ ন। মই আহি গ'লোঁ আকৌ দুপৰীয়া ভাত চাত খালোঁ। খাই পিনি ভাত খাওঁতে মানে পুটুককৈ সময়খিনি গুচিয়ে গ'ল, 3:30মান বাজিয়ে গ'ল। আৰু এতিয়া আৰু এনেই অকণ বাহিৰৰ ফালে ওলাই যাম, আপোনাৰ দিনৰ পৰিৱেশটো দেখাম আৰু সন্ধিয়া পৰিৱেশটো দেখাম দেই। সজাপাৰ চাই থাকিব। আমাৰ সজাপাৰৰ মানে দুপৰীয়াৰ পৰিৱেশটো ইমান ধুনীয়া একদম। আৰু যিহেতু চানডে একদম মানুহ চানুহ নাই, এনেই অফিচৰ মানুহ চানুহ থাকে আৰু। এই চব কাপোৰ চাপোৰ ধুই দিছে আৰু মায়ে। জনাব দেই মোক কমেণ্ট বক্সত, আৰু কেনেকুৱা লাগিছে জনাব। কোনে কোনে ভাল পায় খোৱা পহু, মই বহুত ভাল পাওঁ, সেইকাৰণে লৈ আনিলোঁ। আৰু এয়া চাওক কি ধুনীয়াকৈ চাই আছে, গম পাইছে নেকি ভিডিঅ' কৰা বুলি। ইমান মৰম লগা। যাদৱ অলপ ফুৰি আহোঁগৈ আৰু আপোনালোককো দেখাই দিম বাৰু দৃশ্য। আপোনালোকে পৰিৱেশটো চাওক, খুব ধুনীয়া পৰিৱেশ হয়। এইপিনে সূৰ্য আৰু পুখুৰী। তুমি মোৰ হিয়াৰে কোণৰ শেৱালি, তুমি মোৰ ৰাগিনী গীতৰ শুকুলা মেঘৰ দৰদি, সৰগী সুৰীয়া প্ৰাণ, আছুতীয়া মৰমৰ সুৰ, তুমি মোৰ গান। তুমি শেৱালি মোৰ প্ৰতি শৰতৰ শেৱালি, তুমি মোৰ শাৰদী প্ৰেম। মাকো কাম চামত লাগি দিলোঁ আৰু মই দহি এখনো মানে চাদৰ এখনো দহি বটি আছিলোঁ আৰু ফুলত পানী চানী ভাগিলোঁ আৰু হাত ভৰি ধুই পেলাই এতিয়া আহিছোঁ। আৰু আহি পেলাই মানে আৰু ভিডিঅ'টো কৰিছোঁ।
আৰু ইমান ভিডিঅ'বোৰ কৰা নহ'ল বাৰু মই এইখন চাদৰখনকে দেখাই আছোঁ দিয়ক আপোনাক মই নিজেই মানে বুটিছোঁ আৰু মানে শিকি আছোঁ আৰু এতিয়া মানে ইমান ভাল নহ'বও পাৰে হ'লেও পাৰিছোঁ বুলি কৈছে আৰু মাৰ চাদৰ হয় এইখন বিয়াত পিন্ধিবৰ কাৰণে ওচৰত বিয়া এখন আছে মানে তাৰ কাৰণে মানে দহিটো বুটিছিলোঁ আৰু দহিটো কেনেকুৱা আহিছে পাৰিছিলে নাই আপোনালোকে এতিয়া আপোনাৰ 4:30 বাজিলে আৰু ময়ো এতিয়া চাহ খাই আছোঁ হাত ভৰি চাত ভৰি ধুলোঁ গৰম কাপোৰ চাপোৰ পিন্ধিলোঁ আৰু আমাৰ এইফালে মানে বহুত ঠাণ্ডা পৰে আৰু যিহেতু পুখুৰী চুখুৰী বহুত আছে এতিয়া মই ইয়াত চাহ লৈছোঁ আৰু ভণ্টিয়ে চাহ খাই আছে চাহ নহয় মানে কফি দেই আৰু আজি মানে ব্লগটো ইয়াতে সামৰিম আৰু মই মানে ফাৰ্ষ্ট ব্লগ হয় ন এইটো নতুন মানে ভিডিঅ' বনাব আৰম্ভ কৰিছোঁ ইমান ভালকৈ হয়তো কথা চথা কোৱা ভুল হৈ যাব পাৰে বা নাজানিব পাৰোঁ অলপ লাজ ভয়ো লাগি থাকে যিহেতু যদি ভিডিঅ'বোৰ কিবা মানে ভুল ভ্ৰান্তি হয় ক্ষমা কৰি দিব আৰু মোৰ ভিডিঅ'বোৰ চাই ভিডিঅ'টো মই ইয়াতে সামৰিম আৰু আগলৈকো মই এনেকৈ সৰু সুৰা ভিডিঅ'বোৰ বনাই যাম আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পাব আৰু লগতে লাইক কমেণ্ট কৰিব আৰু কিবা যদি ভুল ভ্ৰান্তি হয় মোক ক্ষমা কৰি দিব বাই বাই